हेलो एभ्रिवान परिसिल फैशनत आको आपनालोকক स्वागतम जनाइछु जुआ टिउजडे आपनालोকৰ ওচৰত আমি ভিডিও আপলোড কৰিব পৰা নাছিলো কাৰণ আমাৰ কাস্টমাৰৰ ইয়াতে ভিৰ আছিলে দোকানত সো আজি আমি ধুনিয়া ধুনিয়া কালেকশন আকৌ লৈ আহিলো आपनालोকৰ মাজলৈ একদম কম ৰেঞ্জৰ পৰা আনিছো ইমান ধুনিয়া ধুনিয়া চাব কালাৰ কম্বিনেশনো বহুত ধুনিয়া ধুনিয়া আহিছে আৰু আপোনালোকে কৈছিলে যে ব্ৰাইডাল মিক্স পাত দেখাই দিবলৈ এতিয়া আমি ইমান ধুনিয়া ধুনিয়া চাবচোন বহুত ধুনিয়া ধুনিয়া আনিলো ব্ৰাইডাল মিক্স পাটৰ জোৰাবিলাক আৰু লগতে থাকিব ইমান ধুনিয়া ধুনিয়া পিওৰ নুনি বাই টস আৰু লগতে থাকিব টস কটন আৰু মাৰ্চাৰাইজ আছে সুপাৰ মাৰ্চাৰাইজ বহুত ধুনিয়া ধুনিয়া আহিছে আপোনালোকে যদি প্ৰথম আমাৰ ভিডিওটো চাইছে আমাৰ ভিডিওত লাইক কমেন্ট আৰু শেয়াৰ সাবস্ক্ৰাইব কৰি দিব আহক এতিয়া আমি ভিডিওটো আৰম্ভ কৰো এতিয়া আমি ফাৰ্স্ট কালেকশনটো দেখাইছো টস কটনৰ জোৰা ফাৰ্স্ট কালাৰটো মই দেখাইছো লেভেন্ডাৰ কালাৰ আছে ৰেডি টু এৰ পাব ইমান ধুনিয়া চাবচোন এইখন চাদৰখন এইটো থাকিব আসলৰ ডিজাইনটো ইমান ধুনিয়া সিলভাৰ গুণাত ওয়াৰ্কটো কৰা পাব আৰু চাদৰখন দহি কৰা আছে দেখিছেনে ইমান ধুনিয়া হয় আৰু বডি ওয়াৰ্কটো মই দেখাইছো এইটো থাকিব বডি ওয়াৰ্কটো আৰু চাদৰখন আপোনাৰ সেলফ পাৰিত পাব ইমান ধুনিয়া দেখিছেনে কালাৰ কম্বিনেশন যে বহুত ধুনিয়া লাগিছে আৰু মেখেলাখন মই দেখাইছো এইখন থাকিব মেখেলাখনো বহুত ধুনিয়া হয় কাপোৰটো যে বহুত ধুনিয়া সফট হয় আৰু ব্লাউজৰ পিসটো দেখাইছো এইটো থাকিব ব্লাউজৰ পিছত সেমি ওয়াৰ্কত আছে ইমান ধুনিয়া দেখিছেনে কালাৰ কম্বিনেশন বহুত ধুনিয়া হয় আহক আমি এতিয়া নেক্সট কালাৰ কেটা দেখাই দিও এই কালাৰটো থাকিব গ্ৰীন কালাৰত বহুত ধুনিয়া হয় ডিজাইন সেম হয় মই এতিয়া মেখেলাখন খুলি নেদেখাও এটো থাকিব আসলৰ ডিজাইনটো আৰু বডি ওয়াৰ্কটো মই দেখাই আছো এটো থাকিব বডি ওয়াৰ্কটো ইমান ধুনিয়া চাবচোন বহুত ধুনিয়া হয় আৰু দহি যে কৰিছে সেই কাৰণে কাপোৰটো ইমান ধুনিয়া লাগিছে আৰু মেখেলাখন দেখাই দিও এইখন থাকিব মেখেলা আৰু ব্লাউজৰ পিসটো এইটো ব্লাউজৰ পিছত সেমি ওয়াৰ্কত থাকিব ইমান ধুনিয়া দেখিছেনে নেক্সট এতিয়া কালাৰ দেখাই আছো এই কালাৰটো থাকিব ইয়েলো কালাৰত বহুত ধুনিয়া লাগিছে চাবচোন এইটো দেখিছেনে আসলৰ ডিজাইনটো ইমান মৰম লাগিছে একদম বহুত ধুনিয়া হয় কাপোৰটো আপোনালোকে পিন্ধি ইমান আৰাম পাব এইটো থাকিব বডি ওয়াৰ্কটো খুব ধুনিয়া কাপোৰজোৰ আৰু কালাৰ কম্বিনেশনো দেখিছে আপোনালোকে ইমান ধুনিয়া লাগিছে এইখন থাকিব মেখেলা ব্লাউজটো এইটো থাকিব ব্লাউজৰ পিস মই আগৰ কিটা দেখাই দিছো এতিয়া কালাৰ কিটা দেখাই যাম নেক্সট এটা কালাৰ দেখাই আছো এইটো কালাৰ থাকিব পিচ কালাৰত দহিটো দেখিছেনে পিচ আৰু হোৱাইটত ওয়াৰ্কটো কৰা পাব বহুত ধুনিয়া হয় কাপোৰজোৰ বহুত মৰম লাগিছে কালাৰটো যে বহুত ধুনিয়া আপোনালোকৰ যোনজোৰ কালাৰে ভাল লাগিছে সেইজোৰ কাপোৰে আমালৈ স্ক্ৰিনশ্বটটো লৈ আমালৈ হোৱাটসঅ্যাপ কৰি দিব স্ক্ৰিনত দিয়া নাম্বাৰত এইটো থাকিব ব্লাউজৰ পিস নেক্সট এটা কালাৰ দেখাই আছো এই কালাৰটো থাকিব গ্ৰীন কালাৰত সেম হয় আগৰ যে মই গ্ৰীন এটা কালাৰ দেখাই দিছো এটো দুটা পিস আছে আপোনালোকে দুটা পিস লব পাৰিব এইটো দেখিছেনে কালাৰটো যে ইমান মৰম লাগিছে একদম বহুত ধুনিয়া কালাৰ হয় এইটো থাকিব বডি ওয়াৰ্কটো বহুত ধুনিয়া কালাৰ কিটা যে বহুত ধুনিয়া ধুনিয়া আহিছে এইখন থাকিব মেখেলা আৰু এইটো থাকিব ব্লাউজৰ পিস সেমি ওয়াৰ্কত পাব নেক্সট এটা কালাৰ দেখাই আছে এই কালাৰটো থাকিব ব্লু কালাৰত বহুত ধুনিয়া হয় এইটো দেখিছেনে বহুত ধুনিয়া হয় এইখন থাকিব চাদৰ আৰু এইটো থাকিব বডি ওয়াৰ্কটো খুব ধুনিয়া একদম আপোনালোকে যে কাপোৰজোৰ ললে আপোনালোকে গম পাব যে কিমান ধুনিয়া হয় কাপোৰজোৰ এইখন থাকিব মেখেলা আৰু এইটো থাকিব ব্লাউজৰ পিস নেক্সট এটা লাষ্ট কালাৰ দেখাইছো এই কালাৰটো থাকিব পাউডাৰ পিংক কালাৰত ইমান ধুনিয়া কালাৰটো বহুত মৰম লাগিছে চাওকচোন এইটো দেখিছেনে কালাৰটো যে খুব মৰম লাগিছে একদম বহুত ধুনিয়া আপোনালোকে কেমেৰাত যোনটো কালাৰ দেখিছে সেম কালাৰে পাব এইখন থাকিব মেখেলা
আৰু এইটো থাকিব ব্লাউজৰ পিচ আপোনালোকৰ পছন্দৰ কালাৰ যদি পাইছে তেনেহ'লে আমালৈ স্ক্ৰীনশ্বটটো মাৰি হোৱাটছআপ কৰি পঠিয়াব স্ক্ৰীনত দিয়া নাম্বাৰত আহক আমি এটা নেক্সট কালেকশ্যনটো দেখাওঁ এতিয়া দেখাই আছোঁ খুব ধুনীয়া মিক্স পাটৰ যোৰা ব্ৰাইডেল ছেট ফাৰ্ষ্ট কালাৰটো মই দেখাই আছোঁ ৰেড কালাৰত আছে ইমান ধুনীয়া চাবচোন আপোনালোকে এইখন থাকিব চাদৰখন এইটো থাকিব আঁচলৰ ডিজাইনটো ৰেডত হোৱাইট মিনা কৰা আছে হোৱাইট আৰু পিংক এইটো থাকিব বডি ৱৰ্কটো খুব ধুনীয়া এইকেইটা থাকিব ছাইডৰ পটি ইমান ধুনীয়া চাবচোন এইখন থাকিব মেখেলাখন এইখন থাকিব মেখেলাখনো বহুত ধুনীয়া আঁঠু ওপৰলৈ ৱৰ্ক কৰা পাব আৰু ব্লাউজৰ পিচটো দেখাই আছোঁ এইটো থাকিব ব্লাউজৰ পিচটো সেমি ৱৰ্কত থাকিব ইমান ধুনীয়া হয় কাপোৰযোৰ একদম বহুত ধুনীয়া সফট আপোনালোকে দেখিছে বহুত ধুনীয়া সফট হয় কাপোৰটো আপোনালোকে পিন্ধিব পাৰিব একদম অসুবিধা নাপায় নেক্সট এটা কালাৰ দেখাই আছোঁ এই কালাৰটো থাকিব ব্লু কালাৰত স্কাই ব্লু কালাৰ আছে ইমান ধুনীয়া কালাৰটো যে খুব ধুনীয়া মৰম লাগিছে এইটো চাব আঁচলৰ ডিজাইনটো গোল্ডেন গুণত ৱৰ্ক কৰা পাব আৰু বডি ৱৰ্কটো মই দেখাই আছোঁ এইটো থাকিব বডি ৱৰ্কটো দেখিছেনে ইমান ধুনীয়া একদম আপোনালোকে গমেই নাপাব একদম বহুত ধুনীয়া হয় আৰু এইকেইটা থাকিব ছাইডৰ পটিকেইটা গোল্ডেনত ৰয়েল ব্লু ৱৰ্ক কৰা পাব ইমান ধুনীয়া কালাৰ কম্বিনেশ্যন আপোনালোকে দেখিছে ইমান ধুনীয়া আৰু মাজত এই দেখিছেনে ধুনীয়া একদম মিনা কৰা পাব আপোনালোকে চাদৰখনত এইখন থাকিব মেখেলাখনো খুব ধুনীয়া আঁঠু ওপৰলৈ ৱৰ্ক কৰা পাব ইমান ধুনীয়া দেখিছেনে বহুত ধুনীয়া লাগিছে কিন্তু কাপোৰযোৰ আৰু ব্লাউজৰ পিচটো এতিয়া দেখাই আছোঁ এইটো থাকিব ব্লাউজৰ পিচটো দেখিছেনে ইমান ধুনীয়া ডাঙৰকৈ ৱৰ্কটো কৰা পাব একদম বহুত ধুনীয়া আপোনালোকে ডিজাইন দি একদম বহুত ধুনীয়াকৈ পিন্ধিব পাৰিব কাপোৰযোৰ ইমান ধুনীয়া লাগিছে দেখিছেই আপোনালোকে আৰু নেক্সট এতিয়া কালাৰকেইটা দেখাই দিওঁ এই কালাৰটো থাকিব পাউডাৰ পিংক কালাৰ বহুত ধুনীয়া হয় এইটো দেখিছেনে এইটো থাকিব আঁচলৰ ডিজাইনটো ইমান ধুনীয়া একদম কালাৰ কম্বিনেশ্যন যে ইমান ধুনীয়া এইটো থাকিব বডি ৱৰ্কটো ইমান ধুনীয়া হয় আৰু ছাইডৰ পটিকেইটা দেখাই দিওঁ এইকেইটা থাকিব ছাইডৰ পটি ইমান ধুনীয়া মিহিকৈ ৱৰ্কটো কৰা পাব আপোনালোকে কাপোৰযোৰত আৰু মেখেলাখন এতিয়া দেখাই দিওঁ এইখন থাকিব এইখন দেখিছেনে মেখেলাখনো খুব ধুনীয়া বহুত ধুনীয়া আঁঠু ওপৰলৈ ৱৰ্কটো কৰা পাব আৰু ব্লাউজৰ পিচটো দেখাই দিওঁ এইটো থাকিব ব্লাউজৰ পিচটো বহুত ধুনীয়া আপোনালোকে ডাঙৰকৈ পাব ৱৰ্কটো বহুত ধুনীয়া ডাঙৰকৈ কৰা হৈ আছে নেক্সট এতিয়া কালাৰ দেখাই দিওঁ এই কালাৰটো যে ইমান মৰম লাগিছে একদম মিণ্ট গ্ৰীণ কালাৰ হয় ইমান ধুনীয়া দেখিছেনে কালাৰ কম্বিনেশ্যন যে খুব ধুনীয়া লাগিছে কাপোৰযোৰত এইটো আঁচলৰ ডিজাইনটো ইমান ধুনীয়া আৰু বডি ৱৰ্কটো দেখাইছোঁ এইটো থাকিব বডি ৱৰ্কটো খুব ধুনীয়া ছাইডৰ পটিকেইটা দেখাই দিওঁ এইকেইটা থাকিব ছাইডৰ পটি গোল্ডেনত ৰয়েল ব্লু ৱৰ্ক কৰা পাব ইমান ধুনীয়া কাপোৰযোৰ যে ইমান ধুনীয়া আপোনালোকে দেখিছে বহুত ধুনীয়া লাগিছে গোল্ডেন ৱৰ্কটো কৰা হৈ আছে যে এইখন থাকিব এইখন দেখিছেনে মেখেলাখনো ধুনীয়া আঁঠু ওপৰলৈ ৱৰ্ক কৰা পাব ইমান ধুনীয়া লাগিছে কালাৰ কম্বিনেশ্যন যে খুব ধুনীয়া আৰু ব্লাউজৰ পিচটো দেখাই দিওঁ এইটো থাকিব ব্লাউজৰ পিচটো ইমান ধুনীয়া ডাঙৰকৈ ৱৰ্ক কৰা পাব বহুত ধুনীয়া দেই কালাৰ কম্বিনেশ্যন যে ইমান ধুনীয়া কাপোৰযোৰৰ এতিয়া আমি নেক্সট কালাৰকেইটা দেখাই দিওঁ এই কালাৰটো থাকিব কালাৰ আছে ইমান ধুনীয়া যে কালাৰটো এইটো থাকিব আঁচলৰ ডিজাইনটো ইমান মৰম লাগিছে চাবচোন আপোনালোকে কাপোৰযোৰ এইটো থাকিব পিংক কালাৰত খুব ধুনীয়া একদম কাপোৰযোৰ বহুত ধুনীয়া হয় আৰু এইকেইটা থাকিব ছাইডৰ পটিকেইটাও যে ইমান ধুনীয়া মিহিকৈ কামটো কৰা হৈ আছে খুব ধুনীয়া হয় আৰু মেখেলাখন দেখাইছোঁ এইখন থাকিব মেখেলাখন দেখিছেনে মেখেলাখনো ইমান ধুনীয়া আঁঠু ওপৰলৈ ৱৰ্ক কৰা পাব ইমান যে ধুনীয়া কাপোৰযোৰ আৰু এইটো থাকিব ব্লাউজৰ পিচটো ইমান ধুনীয়া ডাঙৰ হয় বহুত ধুনীয়া হয় এতিয়া আমি আকৌ নেক্সট কালাৰকেইটা দেখাই আছোঁ
এটা কালাৰ দেখাইছোঁ, খুব ধুনীয়া হয়, ডিজাইনটো বেলেগ। এই ডিজাইনটো দেখাইছোঁ, ইমান ধুনীয়া। ফাৰ্ষ্ট কালাৰটো আছে এইটো ৰয়েল ব্লু কালাৰত। এইটো চাব, আঁচলৰ ডিজাইনটো বহুত ধুনীয়া, চিলভাৰ আৰু য়েল্লো মিনাত আছে। আৰু বডি ৱৰ্কটো মই দেখাই আছোঁ, এইটো থাকিব বডি ৱৰ্কটো দেখিছেনে? কপাৰ আৰু য়েল্লোত ৱৰ্ক কৰা পাব, কপাৰ গুণাত য়েল্লো মিনাত পাব, ইমান ধুনীয়া হয়। কালাৰ কম্বিনেশ্যন যে ইমান ধুনীয়া। আঁচলত আকৌ আপোনালোকে কপাৰ আৰু চিলভাৰ পাব। এইটো দেখিছেনে? বহুত ধুনীয়া হয়। ছাইডৰ পটিকেইটা ইমান ধুনীয়া মিহিকৈ ৱৰ্কটো কৰা পাব। কপাৰ গুণাত য়েল্লো মিনা কৰা হৈ আছে। আৰু এইখন থাকিব মেখেলাখন। এইখন দেখিছেনে? মেখেলাখনো যে খুব ধুনীয়া, আঁঠু ওপৰলৈ ৱৰ্কটো কৰা পাব। এইটো চাব, ব্লাউজৰ পিচটো ধুনীয়াকৈ এটা পাৰি দিয়া আছে, খুব ধুনীয়া হয় কাপোৰযোৰ। মেখেলাখন একদম আপোনালোকৰ আঁঠু ওপৰলৈ যাব, ইমান ধুনীয়া হেভি হয়, বহুত ধুনীয়া। দেখিছে আপোনালোকে? এয়া খুব ধুনীয়া হয়। আমি এতিয়া নেক্সট কালাৰকেইটা দেখাই গৈ আছোঁ। এই কালাৰটো থাকিব ৱাইন কালাৰত, ইমান ধুনীয়া, ডিজাইন ছেম হয়। চাদৰখন এতিয়া খুলি দেখাই আছোঁ। এইটো থাকিব আঁচলৰ ডিজাইনটো খুব ধুনীয়া, কপাৰ আৰু চিলভাৰত ৱৰ্ক কৰা পাব। য়েল্লো মিনা থাকিব আৰু এইকেইটা থাকিব ছাইডৰ প্ৰতি, ইমান ধুনীয়া। চাওকচোন, বহুত ধুনীয়া হয় চাদৰখন। বডি ৱৰ্কটো যে ইমান ধুনীয়া, এয়া দেখিছে আপোনালোকে, ইমান ধুনীয়া মিহি কাম কৰা হৈ আছে বডি ৱৰ্কত, খুব ধুনীয়া। আৰু এইখন থাকিব মেখেলাখন। মেখেলাখনো খুব ধুনীয়া, আঁঠু ওপৰলৈ ৱৰ্ক কৰা পাব। আৰু ব্লাউজৰ পিছত চিম্পল এটা পাৰি আছে। আগৰটোত মই দেখাই দিছোঁ, এইটো দেখিছেনে ব্লাউজৰ পিচ। এতিয়া আমি নেক্সট কালাৰটো দেখাই দিওঁ। এই কালাৰটো থাকিব চাৰ্প ব্লু কালাৰত, ইমান ধুনীয়া। কালাৰ কম্বিনেশ্যন কাপোৰকেইযোৰ খুব ধুনীয়া হয়। আঁচলৰ ডিজাইনটো মই দেখাই আছোঁ। এইটো থাকিব আঁচলৰ ডিজাইনটো আৰু বডি ৱৰ্কটো দেখাইছোঁ। এইটো থাকিব বডি ৱৰ্কটো। বাকী দুটা মই খুলি দেখাই দিলোঁ আৰু এইকেইটা খুলি নেদেখাওঁ। এইটোত আছে দেখিছেনে? ছাইডৰ প্ৰতি ইমান ধুনীয়া মিহিকৈ ৱৰ্ক কৰা হৈ আছে। আৰু মেখেলাখন দেখাই দিওঁ। এইখন থাকিব মেখেলাখনো খুব ধুনীয়া, আঁঠু ওপৰলৈ ৱৰ্ক কৰা পাব। আৰু ব্লাউজৰ পিছত এইটো দেখিছেনে? ব্লাউজৰ পিছত চিম্পল এটা পাৰি দিয়া আছে, খুব ধুনীয়া হয় কালাৰকেইটা। আৰু নেক্সট কালাৰটো দেখাই দিওঁ। নেক্সট এটা কালাৰ, এই কালাৰটো থাকিব লেমন য়েল্লো কালাৰত, ইমান ধুনীয়া। কালাৰটো যে ইমান মৰম লাগিছে, আপোনালোকে চাবচোন, বহুত ধুনীয়া হয়। এইটো থাকিব আঁচলৰ ডিজাইনটো আৰু বডি ৱৰ্কটো দেখাইছোঁ। এইটো থাকিব বডি ৱৰ্কটো, ইমান ধুনীয়া মিহি। আৰু এইকেইটা থাকিব ছাইডৰ প্ৰতি। কালাৰ কম্বিনেশ্যন যে কাপোৰযোৰৰ ইমান ধুনীয়া, চাবচোন আপোনালোকে, ইমান মৰম লাগিছে কাপোৰযোৰ। আৰু এইটো থাকিব মেখেলাখন। এইখন দেখিছেনে? মেখেলাখনো খুব ধুনীয়া, আঁঠু ওপৰলৈ ৱৰ্ক কৰা পাব। আৰু ব্লাউজৰ পিছত চিম্পল এটা পাৰি দিয়া আছে, এইটো ব্লাউজৰ পিচ। এতিয়া নেক্সট কালাৰটো দেখাই দিওঁ। এই কালাৰটো থাকিব পিংক কালাৰত, ইমান ধুনীয়া, চাবচোন, খুব ধুনীয়া হয়। এইটো থাকিব আঁচলৰ ডিজাইনটো, গল্ডেন আৰু পিংক মিনা কৰা হৈ আছে। আৰু এইটো থাকিব বডি ৱৰ্কটো, ইমান যে ধুনীয়া, কাপোৰকেইযোৰ খুব ধুনীয়া। আৰু এইটো থাকিব ছাইডৰ পটিকেইটাও ইমান ধুনীয়া হয়। আৰু মেখেলাখন এতিয়া মই দেখাই দিওঁ। এইখন থাকিব মেখেলাখন। এইখন দেখিছেনে? মেখেলাখনো যে ইমান ধুনীয়া, আঁঠু ওপৰলৈ ৱৰ্ক কৰা পাব। আৰু ব্লাউজৰ পিচ, এইটো থাকিব ব্লাউজৰ পিছত চিম্পল এটা পাৰি দিয়া আছে। নেক্সট আমি লাষ্ট কালাৰ এটা দেখাই দিওঁ। নেক্সট কালাৰটো থাকিব পিচ কালাৰত, ইমান ধুনীয়া। পিচ, চিলভাৰ, ৰেড কাম কৰা হৈ আছে, ৰেড মিনাত পাব। কাপোৰযোৰ যে ইমান ধুনীয়া। এইটো দেখিছেনে? আঁচলৰ ডিজাইনটো খুব ধুনীয়া হয়। আৰু এইটো থাকিব বডি ৱৰ্কটো, দেখিছেনে? ইমান ধুনীয়া, বহুত ধুনীয়া হয় কিন্তু কাপোৰযোৰ। আৰু এইকেইটা থাকিব ছাইডৰ প্ৰতি, ইমান ধুনীয়া মিহিকৈ ৱৰ্কটো কৰা হৈ আছে, খুব ধুনীয়া হয় কাপোৰযোৰ। মেখেলাখন এতিয়া দেখাই দিওঁ। এইখন থাকিব মেখেলাখন।
এইখন থাকিব মেখেলাখন মেখেলাখনো খুব ধুনীয়া আঁঠু ওপৰলৈ ৱৰ্কটো কৰা পাব বহুত ধুনীয়া হয় কাপোৰযোৰ আৰু এইটো থাকিব ব্লাউজৰ পিছত চিম্পল এটা পাৰি দিয়া আছে আপোনালোকৰ যদি ভাল লাগিছে তেনেহ'লে আমাৰ স্ক্ৰীনত দিয়া নম্বৰত হোৱাটছআপ কৰি পঠিয়াই দিব আহক আমি এতিয়া নেক্সট কালেকশ্যনটো দেখাওঁ এতিয়া দেখাইছোঁ খুব ধুনীয়া ছুপাৰ মাৰ্চাৰ্ছৰ যোৰা এই গুণাটো যে দেখিছে আপোনালোকে এই গুণাটো যে একদম পিয়ৰ গুণা হয় ফাৰ্ষ্ট কালাৰটো মই দেখাই আছোঁ অকাৰ য়েল্লো কালাৰত আছে খুব ধুনীয়া হয় চাদৰখন এতিয়া মই খুলি দেখাই দিওঁ এইখন চাদৰ আৰু এইটো থাকিব আঁচলৰ ডিজাইনটো ইমান ধুনীয়া কপাৰ গুণা চিলভাৰত ৱৰ্ক কৰা পাব ৰেড মিনাত পাব আৰু এইটো থাকিব বডি ৱৰ্কটো খুব ধুনীয়া হয় কালাৰ কম্বিনেশ্যন যে ইমান ধুনীয়া কাপোৰযোৰ একদম বহুত ধুনীয়া ছফ্ট হয় এই দেখিছেনে ইমান ধুনীয়া হয় ছফ্ট এইকেইটা থাকিব ছাইডৰ পটিকেইটা ধুনীয়াকৈ চিলভাৰ ৰেড আৰু কপাৰ গুণাত ৱৰ্ক কৰা পাব আৰু এইখন থাকিব মেখেলাখনো খুব ধুনীয়া আঁঠু ওপৰলৈ ৱৰ্ক কৰাটো পাব আৰু এইটো থাকিব ব্লাউজৰ পিচটো ইমান ধুনীয়া মৰম লাগিছে আপোনালোকে দেখিছে এই কাপোৰযোৰৰ গুণাটো যে ইমান ধুনীয়া একদম পিয়ৰ গুণা পিন্ধি আপোনালোকে কাপোৰযোৰ খুব ভাল পাব নেক্সট এতিয়া কালাৰ দেখাই দিওঁ এই কালাৰটো থাকিব সি গ্ৰীণ কালাৰত ইমান ধুনীয়া কালাৰটো যে ইমান ধুনীয়া মৰম লাগিছে কালাৰ কম্বিনেশ্যন আপোনালোকে চাব এইটো থাকিব আঁচলৰ ডিজাইনটো ইমান ধুনীয়া হেভিকৈ ৱৰ্ক কৰা পাব আৰু এইটো থাকিব বডি ৱৰ্কটো চাদৰখন আপোনালোকে ৰেডিটোৱে পাব ছাইডৰ পটিকেইটা লগোৱা হৈ আছে এইটো দেখিছে আপোনালোকে ছাইডৰ পটিকেইটা চাব ইমান ধুনীয়া মিহি দেখিছেনে খুব ধুনীয়া মিহিকৈ ৱৰ্কটো কৰা হৈছে চিলভাৰত বটল গ্ৰীণ মিনা কৰা হৈছে ইমান ধুনীয়া এইখন থাকিব মেখেলাখন ইমান ধুনীয়া দেখিছে আপোনালোকে খুব ধুনীয়া হয় কাপোৰযোৰ আৰু এইটো থাকিব ব্লাউজৰ পিচ ইমান যে ধুনীয়া হয় খুব ধুনীয়া হয় নেক্সট আমি কালাৰ দেখাই দিওঁ এই কালাৰটো থাকিব নেভি ব্লু কালাৰত এইটো থাকিব আঁচলৰ ডিজাইনটো খুব ধুনীয়া হয় আৰু বডি ৱৰ্কটো মই দেখাইছোঁ এইটো থাকিব বডি ৱৰ্কটো ইমান যে ধুনীয়া হয় কাপোৰযোৰ খুব ধুনীয়া বহুত ধুনীয়া মৰম লাগিছে কাপোৰযোৰ আৰু এইকেইটা থাকিব ছাইডৰ পটিকেইটাও যে ইমান ধুনীয়া হয় আৰু মেখেলাখন এতিয়া মই দেখাই দিওঁ এইখন থাকিব মেখেলা এইখন দেখিছেনে মেখেলাখন যে ইমান ধুনীয়া মৰম লাগিছে খুব ধুনীয়া হয় মেখেলাখন আৰু ব্লাউজৰ পিচটো দেখাই দিওঁ এইটো থাকিব ব্লাউজৰ পিছত দুটা পাৰি দিয়া আছে আপোনালোকে ব্লাউজৰ ডিজাইন কৰি লগাব পাৰিব ইমান যে ধুনীয়া হয় কালাৰ কম্বিনেশ্যন কাপোৰযোৰ খুব ধুনীয়া নেক্সট এটা কালাৰ দেখাই দিওঁ এই কালাৰটো থাকিব ৱাইন কালাৰত চিলভাৰ আৰু কপাৰ গুণাত ৱৰ্কটো কৰা হৈছে খুব যে ধুনীয়া কাপোৰযোৰ এইখন দেখিছেনে চাদৰখন ইমান ধুনীয়া আঁচলৰ ডিজাইনটো ইমান ধুনীয়া হেভি আৰু এইটো থাকিব বডি ৱৰ্কটো খুব ধুনীয়া হয় আঁচলৰ ডিজাইনটো কিং খাপত ৱৰ্ক কৰা পাব আপোনালোকে বডি ৱৰ্কটো মিহি মিহি বুটাত পাব এইকেইটা থাকিব ছাইডৰ পটিকেইটা যে ইমান ধুনীয়া মিহিকৈ ৱৰ্কটো কৰা পাব আৰু মেখেলাখন এতিয়া মই খুলি দেখাই দিওঁ এইখন থাকিব মেখেলাখনো খুব ধুনীয়া আঁঠু ওপৰলৈ ৱৰ্ক কৰা পাব ইমান ধুনীয়া আপোনালোকে কালাৰটো দেখিছেই ইমান ধুনীয়া আৰু এতিয়া ব্লাউজৰ পিচটো দেখাই দিওঁ এইটো থাকিব ব্লাউজৰ পিছত দুটা পাৰি দিয়া আছে কালাৰ কম্বিনেশ্যন ইমান ধুনীয়া কাপোৰযোৰৰ আপোনালোকৰ যদি পচন্দৰ পৰিছে আপোনালোকে স্ক্ৰীনশ্বটটো লৈ হোৱাটছআপ কৰি পঠিয়াই দিব আমাৰ স্ক্ৰীনত দিয়া নম্বৰত নেক্সট এটা কালাৰ দেখাই দিওঁ লাষ্ট এটা কালাৰ এই কালাৰটো থাকিব ৰাণী পিংক কালাৰত খুব ধুনীয়া হয় এইটো দেখিছেনে আঁচলৰ ডিজাইনটো ইমান ধুনীয়া হেভিকৈ ৱৰ্কটো কৰা হৈছে আৰু বডি ৱৰ্কটো মই দেখাই দিওঁ এইটো থাকিব বডি ৱৰ্কটো ইমান যে ধুনীয়া হয় কাপোৰযোৰ দেখিছেনে খুব ধুনীয়া হয় আৰু এইকেইটা থাকিব ছাইডৰ পটিকেইটাও যে কিমান ধুনীয়া মিহিকৈ ৱৰ্কটো কৰা হৈছে আৰু মেখেলাখন এতিয়া দেখাই দিওঁ এইখন থাকিব মেখেলাখনো দেখিছেনে ইমান ধুনীয়া আঁঠু ওপৰলৈ যাব দেই আপোনালোকৰ আঁঠু ওপৰলৈ কাম কৰা হৈ আছে
আৰু এইটো থাকিব ব্লাউজৰ পিচ ব্লাউজৰ পিচটো খুব ধুনীয়া দুটা পাৰি দিয়া আছে ইমান যে ধুনীয়া হয় কালাৰ কম্বিনেশ্যনো খুব ধুনীয়া হয় এতিয়া আহক আমি নেক্সট কালেকশ্যনটো দেখাওঁ এতিয়া দেখাইছোঁ খুব ধুনীয়া পিয়ৰ টচ কটনৰ যোৰা দুযোৰ ষ্টকত আহি গ'লে খুব ধুনীয়া ধুনীয়া আহিছে এতিয়া দেখাই দিওঁ এইযোৰ ফাৰ্ষ্ট কালাৰটো থাকিব ৱাইন কালাৰত এইটো থাকিব আঁচলৰ ডিজাইনটো খুব ধুনীয়া ইয়েলো চিলভাৰত ৱৰ্ক কৰা পাব নেভি ব্লুত মিনাটো আছে আৰু এইটো থাকিব বডি ৱৰ্কটো চাদৰখন আপোনালোকে ৰেডি টু ৱেৰ পাব দেখিছেনে ইমান ধুনীয়া হয় কাপোৰযোৰ খুব ধুনীয়া হয় আৰু এইখন থাকিব মেখেলাখন এইখন দেখিছেনে মেখেলাখন খুব ধুনীয়া আঁঠু ওপৰলৈ ৱৰ্কটো কৰা পাব আৰু ব্লাউজৰ পিচটো দেখাই দিওঁ এইটো থাকিব ব্লাউজৰ পিছত সিম্পল এটা পাৰি দিয়া আছে কাপোৰযোৰ খুব ধুনীয়া মৰম লাগিছে নেক্সট এটা কালাৰ দেখাই দিওঁ এই কালাৰটো থাকিব স্কাই ব্লু কালাৰত এইটো থাকিব আঁচলৰ ডিজাইনটো কপাৰ আৰু চিলভাৰত ৱৰ্ক কৰা পাব ইমান যে ধুনীয়া আৰু এইটো থাকিব বডি ৱৰ্কটো খুব ধুনীয়া হয় চাদৰখন আপোনালোকে ৰেডি টু ৱেৰ পাব দেখিছেনে ৰেডি টু ৱেৰ যে কৰিছে ইমান ধুনীয়া লাগিছে খুব ধুনীয়া হয় কাপোৰযোৰ আৰু এইখন থাকিব মেখেলাখন এইখন দেখিছেনে মেখেলাখনো খুব ধুনীয়া আঁঠু ওপৰলৈ ৱৰ্কটো কৰা পাব আৰু ব্লাউজৰ পিচটো দেখাই দিওঁ এইটো থাকিব ব্লাউজৰ পিছত সিম্পল এটা পাৰি দিয়া আছে আহক আমি এতিয়া নেক্সট কালেকশ্যনটো দেখাওঁ এতিয়া লাষ্ট আমি কালেকশ্যনটো দেখাইছোঁ পিয়ৰ নুনি বাই টচৰ যোৰা ফাৰ্ষ্ট মই দেখাই আছোঁ হোৱাইটত ব্লেক ৱৰ্ক কৰা হৈ আছে এইখন থাকিব চাদৰখন এইটো থাকিব আঁচলৰ ডিজাইনটো খুব ধুনীয়া হয় আৰু বডি ৱৰ্কটো মই দেখাই আছোঁ ইমান ধুনীয়া আৰু চেল্ফ পাৰিত পাব আপোনালোকে কাপোৰযোৰ এইখন থাকিব মেখেলাখন পিয়ৰ টচৰ হয় এইখন দেখিছেনে ইমান ধুনীয়া আঁঠু ওপৰলৈ ৱৰ্ক কৰা আছে আৰু এইকেইটা থাকিব ব্লাউজৰ পিছত তিনিটা পাৰি দিয়া আছে নেক্সট কালাৰটো দেখাই দিওঁ এই কালাৰটো থাকিব পিংক কালাৰত খুব ধুনীয়া হয় এইখন থাকিব চাদৰখন খুব ধুনীয়া হয় আৰু এইটো থাকিব বডি ৱৰ্কটো চেল্ফ পাৰিত পাব কাপোৰযোৰ এতিয়া মেখেলাখন দেখাই দিওঁ মেখেলাখন পিয়ৰ টচত পাব এইখন দেখিছেনে মেখেলাখনো খুব ধুনীয়া হয় আপোনালোকে এই কাপোৰযোৰ পিন্ধিলে খুব ধুনীয়া লাগিব কিন্তু ব্লাউজৰ পিচটো দেখাই দিওঁ এইটো থাকিব ব্লাউজৰ পিছত সেমি ৱৰ্ক কৰা পাব ইমান ধুনীয়া লাগিছে যে কাপোৰযোৰ খুব ধুনীয়া হয় নেক্সট এটা দেখাই আছোঁ এতিয়া এই কাপোৰযোৰ মাল্টি কালাৰত আছে খুব ধুনীয়া হয় পিয়ৰ নুনি বাই টচ এইটো থাকিব আঁচলৰ ডিজাইনটো খুব ধুনীয়া ৰেড য়েলো আৰু গ্ৰীণত ৱৰ্ক কৰা আছে আৰু এইটো থাকিব বডি ৱৰ্কটো আপোনালোকে এই কাপোৰকেইযোৰ চেল্ফ পাৰিত পাব এইখন থাকিব মেখেলাখন মাল্টি কালাৰত আছে ইমান যে ধুনীয়া লাগিছে চাওকচোন বহুত ধুনীয়া হয় আৰু এইখন থাকিব মেখেলাখন কিমান যে ধুনীয়া আঁঠু ওপৰলৈ ৱৰ্ক কৰা আছে আৰু এইটো থাকিব ব্লাউজৰ পিছত সিম্পল এটা পাৰি দিয়া আছে নেক্সট আমি এতিয়া দেখাই আছোঁ বেলেগ এটা যোৰা এই যোৰাটো থাকিব হোৱাইটত ৰয়েল ব্লু আৰু হোৱাইট ৱৰ্ক কৰা আছে এইটো থাকিব আঁচলৰ ডিজাইনটো খুব ধুনীয়া হয় আৰু বডি ৱৰ্কটো মই দেখাই দিওঁ এইটো থাকিব বডি ৱৰ্কটো চাদৰখন আপোনালোকে ৰেডি টু ৱেৰ পাব চাইডৰ পটিকেইটা যে খুব ধুনীয়া মিহিকৈ ৱৰ্কটো কৰা হৈ আছে আৰু মেখেলাখন এতিয়া দেখাই দিওঁ মেখেলাখন ডাইটছৰ হ'ব পিয়ৰ ডাইটছ এইখন দেখিছেনে মেখেলাখন খুব ধুনীয়া হয় আঁঠু ওপৰলৈ ৱৰ্কটো কৰা পাব ইমান যে ধুনীয়া হয় কাপোৰযোৰ আৰু এইটো থাকিব ব্লাউজৰ পিছত সিম্পল এটা পাৰি দিয়া আছে নেক্সট এটা দেখাই আছোঁ যোৰা এই যোৰাটো থাকিব খুব ধুনীয়া হয় চাদৰখন আপোনালোকে এই যোৰাটো কেঁচা পাত পাব মেখেলাখন পিয়ৰ ডাইটছৰ হয় এইটো থাকিব আঁচলৰ ডিজাইনটো আৰু বডি ৱৰ্কটো এইটো দেখিছেনে বডি ৱৰ্ক খুব ধুনীয়া হয় চেল্ফ পাৰি পাব কাপোৰযোৰ ইয়াৰ চাদৰখন কিন্তু কেঁচা পাত হয় মেখেলাখন পিয়ৰ ডাইটছ এইখন থাকিব মেখেলাখন এইখন দেখিছেনে ইমান যে ধুনীয়া হয় বহুত ধুনীয়া হয় কাপোৰযোৰ আৰু এইটো থাকিব ব্লাউজৰ পিচটো সেমি ৱৰ্কত আছে ইমান যে ধুনীয়া হয় নেক্সট এতিয়া লাষ্ট এটা কালাৰ দেখাই আছোঁ এই কালাৰটো থাকিব য়েল্লো কালাৰত
ইমান ধুনীয়া চাবচোন অকাৰ য়েল্লো কালাৰত আছে এইটো থাকিব আঁচলৰ ডিজাইনটো ৰেডত সি গ্ৰীণ ৱৰ্কটো কৰা হৈ আছে খুব ধুনীয়া হয় কাপোৰযোৰ আৰু এইটো থাকিব বডি ৱৰ্কটো যে ইমান ধুনীয়া কালাৰ কম্বিনেশ্যন আপোনালোকে দেখিছেই ইমান ধুনীয়া লাগিছে এতিয়া মেখেলাখন দেখাই দিওঁ এইখন থাকিব মেখেলাখন মেখেলাখনো খুব ধুনীয়া আঁঠু ওপৰলৈ ৱৰ্কটো কৰা হৈ আছে এইকেইটা থাকিব ছাইডৰ প্ৰতি খুব ধুনীয়া মিহিকৈ ৱৰ্কটো কৰা হৈ আছে আৰু এইটো থাকিব ব্লাউজৰ পিচ খুব ধুনীয়া দেখিছেনে আপোনালোকে কাপোৰযোৰ আজি কালেকশ্যন ইমানেই আছিলে আপোনালোকৰ যদি পচন্দৰ কাপোৰ পাইছে তেনেহ'লে আমালৈ স্ক্ৰীনশ্বট মাৰি হোৱাটছআপ কৰি পঠিয়াব আমাৰ ভিডিঅ' যদি আপোনালোকে প্ৰথমবাৰ চাইছে তেনেহ'লে আমাৰ ভিডিঅ'ত লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব আৰু প্ৰথমবাৰ যদি আমাৰ ভিডিঅ'টো চাইছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব নেক্সট এটা ভিডিঅ'ত আকৌ আপোনালোকক লগ পাম আজিলৈ আহিছোঁ বাই বাই